নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুক্ত কৰা হৈছে এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব তেন্তে আহক আৰম্ভ কৰো আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা আজিৰ প্ৰথমটো খবৰ হৈছে হিলচৰত গ্ৰেপ্তাৰ মুন্নাবাই MBBS দীৰ্ঘদিন ধৰি বুৱা ডাক্তৰ পুলক মালাকাৰে কৰি আহিছিল ভয়ংকৰ কাণ্ড আৰু অস্ত্ৰোপচাৰ কৰাৰ সময়ত কাছাৰ আৰক্ষীয়ে হাতে লুটে গ্ৰেপ্তাৰ কৰে সেই ডক্টৰজনক শিৱ সুন্দৰী নাৰী শিক্ষা সেৱাশ্ৰমত চিকিৎসাৰ নামত কৰি আহিছিল প্ৰতাৰণা ভুৱা চিকিৎসকৰ কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত আজিৰ পৰৱৰ্তী খবৰ হৈছে তালিকা সাজু কোন জিলাত কোন মাহত চলিব উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীয়ে কৰিলে ডাৱৰ ঘোষণা হাতত তালিকালৈ সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰত্যেক মাহতে এটা ঠাইত চলিব উচ্ছেদ অভিযান এটা দুটা শিলগুটিয়ে আমাক ভয় খুৱাব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে উচ্ছেদ হ'বই কোনে বাধা দিব নোৱাৰে উচ্ছেদক নতুনকৈ কোনো লোকে যাতে দখল কৰিব নোৱাৰে তাৰ বাবে স্থানীয় ৰাইজ সচেতন হ'ব লাগিব স্থানীয় ৰাইজে প্ৰতিবাদ কৰিলে নতুন মানুহ নাহে কিন্তু ম্যাদী পাট্টা বিক্ৰী কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু ম্যাদী মাটি বিক্ৰী কৰাৰ সময়ত সাৱধান হোৱাৰ কথাও কৈছে অসমীয়া মানুহ বা ভাৰতীয় নাগৰিক এতিয়া সাজু হ'ব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য হাতত তালিকালৈ সাজু হৈছে মুখ্যমন্ত্ৰী প্ৰত্যেক মাহতে এটা ঠাইত চলিব উচ্ছেদ অভিযান আৰু এটা দুটা খেলগুটিয়ে আমাক ভয় খুৱাব নোৱাৰে বুলি মন্তব্য কৰিছে উচ্ছেদ হ'বই উচ্ছেদ কোনোৱে ৰখাব নোৱাৰে উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিৰ মাজতে শিৱসাগৰত একত্ৰিত বহুকেইটা জনগোষ্ঠীয় সংগঠন শিৱসাগৰত কোনো কাৰণতে ঐক্য সম্প্ৰীতি বিনষ্ট কৰিবলৈ দিয়া নহ'ব শিৱসাগৰৰ ৰাইজ সংবিধান বিৰোধী প্ৰতীক নহয় আহোম স্বৰ্গদেৱে সম্প্ৰীতিৰে জাতিটোক ভাল পাবলৈ শিকাইছে বিদেশী মুক্ত অসম গঢ়াটো কাৰো মতভেদ নাই প্ৰত্যেকজন অসমীয়াৰ বাবে বিদেশী মুক্ত অসম সপোন কিন্তু বৰ্ণ বৈষম্য তথা জাত পাতৰ ভিত্তিত বিদেশী বহিষ্কৰণ প্ৰতীক হ'ব নোৱাৰে এই মন্তব্য সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা অসম ছাত্ৰ যুৱ সন্মিলন আৰু আক্ৰাছুৰ নেতৃত্বত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ আজি পৰৱৰ্তী খবৰ কেইবাটাও প্ৰান্তত উভালি পৰিছে গছ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী ২২খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ অৰেঞ্জ এলাৰ্ট লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া আৰু শোণিতপুৰ ওদালগুৰি দৰং কামৰূপ মেট্ৰ' কামৰূপ নলবাৰী বৰপেটা বজালী গোৱালপাৰা বঙাইগাঁও ধুবুৰী দক্ষিণ শালমাৰাকে আদি কৰি কাছাৰ শ্ৰীভূমি হাইলাকান্দিত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে ৭ আগষ্ট পৰ্যন্ত উজনি অসমত হ'ব প্ৰচণ্ড বৰষুণ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা যাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব